এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক বাৰু ভিডিঅ'টোৰ মাজলৈ। ভাবিছোঁ দুপৰীয়া সাজৰ কাৰণে আজি ঢেকীয়া শাক বনাওঁ আৰু এয়া ঢেকীয়া ৰাখিছিলে। এয়া ঢেকীয়া বনাম বুলি ভাবিছোঁ আৰু আজি ভাইটি আৰু ময়ে আছোঁ ঘৰত। মাহঁতৰ কিবা নিমন্ত্ৰণ আছে, দেউতা আৰু মা তালৈকে গৈছে। আৰু ভণ্টিটো ঘৰত নাইয়ে। ঢেকীয়াখিনি হোৱাৰ মুহূৰ্তত এইদৰে পিঁয়াজ কাটি দিছোঁ। আগতে পিঁয়াজ মই দিয়া নাছিলোঁ আৰু ঢেকীয়া ভাজিলে এইদৰে হোৱাৰ আগমুহূৰ্তত পিঁয়াজ কাটি দিওঁ। এনেকৈ খাই ভাল লাগে আৰু পিঁয়াজখিনি অকণমান মজি গ'লে নমাই থ'ম আৰু। ঢেকীয়াখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু ইপিনে বহাই দিছোঁ আমলেট আৰু লগতে দালিখিনিও বহাই দিলোঁ ইপিনে। আজি চিম্পুলকৈ বনাইছোঁ, দালি, ভাজি আৰু আমলেট এনেকৈ। আৰু ভাইটিয়েও বিশেষকৈ দালি ভাজি খায়ে ভাল পায়। আৰু এয়া ৰেডি হৈ গ'ল। ৰাতিৰ সাজৰ কাৰণে আজি বনালোঁ তিল চিকেন। মই ৰেচিপি শ্বেয়াৰ কৰা নাই। তো আজি নেক্সট ডে হয় আৰু আজি যাব ওলাইছোঁ ভোট দিবলৈকে আৰু অকণমান ৰিলচ বনাই ল'লোঁ, যিহেতু গাড়ী আহি পোৱা নাছিলে। যাব ওলাইছোঁ পুৰণা ঘৰলৈকে। আজি যিহেতু ভোট হয় পঞ্চায়তৰ আৰু নামবিলাক তাতে আছে, আমাৰ লিষ্টবিলাক ইয়ালৈকে ট্ৰেন্সফাৰ কৰা নাই। আৰু এতিয়া ভোট দিবলৈ যাওঁ, মা দেউতা আৰু মই। ভণ্টি বাৰু গুৱাহাটীতে আছে আৰু ভাইটিও যাব। সিহঁতৰ নাম অহাই নাই। ভোট দিবলৈ গৈ দেখিলোঁ বহুত ভিৰ আছে, সেয়েহে কিবা গুড়াকে খুন্দিলোঁ মা আৰু মই। গৰম লাগিছে আৰু এতিয়া অকণমান আম ভাজিছিল খুৰীমাই, তো আম টেঙা খাই আছোঁ। এয়া কেঁচা আম ভাজি বা চখলাই খোৱাই নাই, তো এইবাৰ প্ৰথম খালোঁ কেঁচা আম। এতিয়া ভোট দিবলৈ যাওঁ। গাড়ীখন আহিলে আমাৰ কাষতে হয় LP স্কুলটোত, তালৈকে যাওঁ। এতিয়া ভিৰটো কমিছে অকণমান। দুপৰীয়া ভাত খাই উঠিলোঁ আৰু এতিয়া ভোট দিবলৈ যাওঁ। এতিয়া মানে ভিৰটো কম হ'ব, সেয়েহে এতিয়া ভাবিলোঁ যে ভাত খাই পিনে একেলগে ভোট দিবলৈ যাওঁ। ধুনীয়া বতাহ মেলি আছে। আৰু এয়া ভোট দি ফাইনেলি আহিলোঁ আৰু আহি পেলাই দেখিলোঁ এয়া ভাইটিয়ে বনাই আছে এটা চাৰ্ট কাগজৰে। মানে আগতে সিহঁতৰ নিকেতনত এইবিলাক শিকাইছিলে আৰু আজি গধূলি সময়ত আছে গোপাল শৰাই আগবঢ়াব। আৰু এয়া মানুহখিনিও আহিলে, তাৰ কাৰণে প্ৰসাদখিনি আমি সাজি আছোঁ। ভোগ বনাইছিলে, যিহেতু গোপাল থকীত ভোগ দিব লাগে আৰু এয়া প্ৰসাদ গোটেইখিনি সাজি আছোঁ। গধূলি মানুহখিনি আহিছে, বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনি। আৰু প্ৰসাদ খালোঁ আৰু এই আইতাৰ ওচৰত আছোঁ বহি। আৰু এতিয়া আমি ঘৰলৈকে যাওঁ। আজিলৈ সামৰিছোঁ, বাই।